উপায় বিচাৰি পোৱা নাই নম্ৰতা। বন্দনা, এটা ভয়ানক হিংস্ৰ পশুৰ সন্মুখত মই মৃত্যুৰ বাহিৰে যে অন্য পথ বিচাৰি পোৱা নাই নম্ৰতা। অথচ নহবিচোন, তই কি পৰাণৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিবি? তোৰ সুখৰ সংসাৰত কোনোবাই জুই লগালে মই সহ্য কৰিব নোৱাৰো। কিবা এটা উপায় উলিয়াবই লাগিব। পৰাণে মোক অলপো শান্তিত থাকিব দিয়া নাই। মৃত্যুদূতৰ দৰে প্ৰতি মুহূৰ্ততে মোৰ লগত লাগি আছে। চিমিক বিয়া কৰোৱাৰ চলেৰে তেওঁ মোৰ অৱশিষ্ট সুখকণো কাঢ়ি নিব বিচাৰিছে। আচৰিত, ইমান পৰিৱৰ্তন ভাবিলেই ভয় লাগে। যি পৰাণে এদিনটো অন্তৰৰ সৰ্বোচ্চ মৰম ঢালি ভাল পাইছিল, সিয়ে আজি তোক সংসাৰ ভঙাৰ ভয় দেখুৱাই। চিমিক বিয়া কৰাব পাৰিলে মুকলিকৈ আমাৰ ঘৰখনত তেওঁ প্ৰৱেশ কৰিব পাৰিব, আৰু তাৰ পাছত মই হৈ পৰিব লাগিব তেওঁৰ হাতৰ পুতলা। কি দুখ আছিল মোৰ। অধৈৰ্য নহবি বন্দনা, পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু হৈ ল। মই তোৰ লগতে আছো। তই এটা কাম কৰ, প্ৰণৱক সকলো কথা ভাঙি ক। প্ৰথমে চিমিৰ লগত পৰাণৰ বিয়াখন বন্ধ কৰিব লাগিব। বিয়াখন হ'ব নালাগে বুলি মই ঘৰৰ মানুহৰ আগত কৈছিলো, কিন্তু বেছিকৈ ক'লে কিজানি তেওঁলোকে মোকে ভুল বুজে। প্ৰণৱৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁ নিশ্চয় তোৰ কথাবোৰ বুজি পাব। তই প্ৰণৱক কথাবোৰ খুলি নকলেও এদিন নিশ্চয় তই কথাবোৰ গম পাব। সেয়েহে এৰা, তই ঠিকে কৈছ। মোৰ কিবা ক্ষতি হ'লেও চিমিক মই তাৰ লগত বিয়া দি মোৰ লগতে চিমি জীৱনটো মই ধ্বংস কৰিব নোৱাৰো। মই প্ৰণৱক সকলো খুলি কম। এতিয়াও সময় আছে, আমি নিজে গৈ আত্মসমৰ্পণ কৰাই ভাল। ন ইম্পচিবল, এক কেতিয়াও হ'ব নোৱাৰে। কিয় সময় তই দেখা নাই সংগঠনটোৰ মাজত নিমিষতে কেনেকৈ বিশৃংখলতাই ভৰি পৰিছে। সংগঠনৰ আধা সদস্যই আত্মসমৰ্পণ কৰিছে আৰু বাকী পুলিচৰ গুলীত মৃত্যু হ'বতো আছে। এনেকুৱা এটা নিষিদ্ধ সংগঠনত থাকিলে এইবোৰ সাধাৰণ বিপদৰ সন্মুখীন হ'বই লাগিব। কিন্তু আমাৰ মনবোৰ সাধাৰণ সদস্যৰ মনৰ নিচিনা হ'লেতো নহ'ব। তাৰমানে তই আত্মসমৰ্পণ নকৰ? কেতিয়াও নকৰোঁ। এনেকৈ যদি সংগঠনৰ সদস্যসকলে আত্মসমৰ্পণ কৰি থাকে, তই কি অকলে সংগঠনটো চলাব পাৰিবি? নোৱাৰ। আত্মসমৰ্পণ কৰি অন্ততঃ নিজৰ জীৱনটো বচাবলৈ চেষ্টা কৰ। কিন্তু মই বৰগোহাঁই আৰু চাংকপতি ছাৰক কি উত্তৰ দিম? বৰ্তমান সংগঠনৰ সকলো দায়িত্ব মোৰ ওপৰতে আছে। বৰগোহাঁই আৰু চাংকপতি ছাৰে জানি বুজি সংগঠনৰ সকলোবোৰ দায়িত্ব তোৰ ওপৰত জাপি দি নিজে আত্মগোপন কৰি আছে। বৰগোহাঁই আৰু চাংকপতি ছাৰ কোনো কামত অসমৰ বাহিৰলৈ যোৱা নাই। আচলতে তেওঁলোকে অসমৰ পৰা পলায়নহে কৰিছে। নাই, কেতিয়াও হ'ব নোৱাৰে। হ'ব নোৱাৰে নহয়, সেইটোৱেই হৈছে। তথাপিও মই সংগঠনৰ স্বাৰ্থত বৰগোহাঁই আৰু চাংকপতি ছাৰক লগ কৰিবই লাগিব। কোনো লাভ নাই, তই কথাবোৰ বুজিবলৈ চেষ্টা নকৰ কিয়? বৰগোহাঁই আৰু চাংকপতি ছাৰে জানি বুজি এইবোৰ কৌশল কৰি তোক ঝামেলাৰ মাজত সোমাই থৈ গৈছে। কিন্তু সংগঠনৰ আনবোৰ সদস্য লাহে লাহে আত্মসমৰ্পণ কৰি এটা নতুন জীৱন আৰম্ভ কৰা মন কৰিছে। কি হ'ল এই সময়ত তোমালোক ইয়াত? হয় ছাৰ, আমি এটা বিশেষ কথাৰ কাৰণেহে আহিছোঁ। কি কথা? ছাৰ, সংগঠনৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লৈছোঁ। ছাৰ, আমি আমাৰ জীৱনটো অকলতে হেৰুৱাব নিবিচাৰোঁ। আমি শুনিবলৈ পাইছোঁ চাংকাকতি আৰু বৰগোহাঁই ছাৰে হেনো সংগঠনৰ বহুতোকে আত্মসাৎ কৰি ইতিমধ্যে পলায়ন কৰিছে। তোমালোকে এইবোৰ মিছা কথা শুনিছা? নহয় ছাৰ, ইয়াৰ প্ৰমাণ আমি পাইছোঁ। আমাৰ কষ্ট আৰু ত্যাগক তেওঁলোকে ভৰিৰে মোহাৰি পেলাইছে। ছাৰ, এই সকলোবোৰ কথা জনাৰ পিছত আমি আৰু কেতিয়াও সংগঠনত থাকিব নোৱাৰোঁ ছাৰ। আমি আত্মসমৰ্পণ কৰি এটা নতুন জীৱন আৰম্ভ কৰিব বিচাৰোঁ। গতিকে ছাৰ, আমাক ক্ষমা কৰিব। এতিয়া তই তোৰ সিদ্ধান্ত সলনি কৰিব পাৰিবিনে? বিধাতাই লিখে জীৱন নাটৰ, বিধাতাই লিখে জীৱন নাটৰ, কাহিনী অলৰ কি হ'ল তুমি উৎসৱ খাই উঠিলা যে? মোক এনেকৈ বাদভেটি ধৰাৰ কাৰণ কি? তোমাৰ লগত মোৰ কথা আছে, জৰুৰী কথা। মোৰ তোমাৰ লগত কোনো কথা নাই, তুমি মোক যাব দিয়া। প্লিজ বন্দনা, তুমি আৰু মোৰ পৰা এনেকৈ আঁতৰি ফুৰাৰ কিমান চেষ্টা কৰিবা? তোমাৰ হৈছে কি? তুমি কিয় এনেকৈ মোৰ সংসাৰখনত জুই লগাইছা? মই তোমাৰ সংসাৰত জুই লগাইছো? মই যি কৰিছো সকলোখিনি তোমাৰ কাৰণে কৰিছো। তুমি এইবোৰ কি কৰিব ওলাইছা? মোৰ কাৰণে তুমি চিমিৰ জীৱনটো ধ্বংস কৰাৰ অধিকাৰ ক'ত পালা? তুমি এইবোৰ ভাল কাম কৰিবলৈ ওলোৱা নাই। ভাল বেয়াৰ বিচাৰ কৰাৰ সময় মোৰ এতিয়া নাই। মই সেইবোৰ একো নেজানো। তুমি পাগল হৈছা নেকি? মই পাগল হৈছো, কিন্তু তোমাৰ কাৰণে। কিন্তু চিমিয়ে তোমাক কি জগৰ লগাইছে? চিমিক বিয়া কৰাৰ মোৰ কোনো ইচ্ছা নাই বন্ধু, কিন্তু মই নিৰুপায়। কাৰণ তোমাক ওচৰত পাবলৈ হলে মই এই কাম কৰিবই লাগিব। তোমাৰ এই নিজ চিন্তাধাৰাক মই ঘৃণা কৰো। বন্দনা, নিশ্চয়বা শুনা, মই জীয়াই থকালৈকে তোমাৰ এই মনোবাঞ্ছা মই কেতিয়াও পূৰণ হ'ব দিব নোৱাৰো। বৃথা চেষ্টা কৰি সময় নষ্ট নকৰিবা বন্ধু। তুমি হাজাৰ চেষ্টা কৰিলেও এইখন বিয়া হোৱাত বাধা দিব নোৱাৰা। আৰু
তাৰ পিছত দেখিবা মই তোমাৰ কিমান ওচৰত। মই বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ কপিল। মা দেউতাই মোৰ লগত সকলো সম্পৰ্ক শেষ কৰিব বিচাৰিছে। তই অলপ ধৈৰ্য ধৰচোন। কেনেকৈ ধৈৰ্য ধৰিম? একমাত্ৰ অভাৱী ঘৰখনৰ পৰা অভাৱ দূৰ হওক বুলি মই এই সংগঠনত সোমাইছিলোঁ। মোৰ ঘৰখনলৈ সুখ শান্তি উভতি আহক বুলি মই মোৰ আদৰ্শকো বিসৰ্জন দিছিলোঁ। কি কৰিবি, আমাৰ জীৱনবোৰেই এনেকুৱা। কিবা এটা ভাল বস্তু পোৱাৰ আশাত আমি আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদটো হেৰুৱাব লগা হৈছে। বৰ্তমান মই জীৱন নাটৰ এটা পুতৌ লগা চৰিত্ৰ। জীৱনৰ বাটত মই হৈ পৰিছোঁ এটা ছিন্নমূল পথিকৰ দৰে। আজি মোৰ সকলোবিলাক ধূলি হৈ গ'ল। পৰাণ, আজি মোৰ উপাৰ্জনৰ ঘৰখনত কোনো প্ৰয়োজন নাইকিয়া হ'ল। মই হেনো পাপী। গতিকে মোৰ পাপৰ ভাগ মা আৰু দেউতাই কিয় ল'ব? সেইকাৰণে মই তোক কৈছোঁ, এতিয়াও সময় আছে পৰাণ। ব'ল অন্ততঃ আত্মসমৰ্পণ কৰি আমি আমাৰ ফুলৰ প্ৰাচিত্য কৰোঁ। আমাৰ বাকী থকা জীৱনটো ঘৰখনৰ মানুহৰ মাজত থাকি এজন সুন্দৰ নাগৰিকৰ দৰে পাৰ কৰোঁ। কিন্তু জীয়াই থাকিলে অন্তত কৰ্ম কৰি হ'লেও ঘৰখনত চোৱা চিতা কৰিব পাৰিম। কিন্তু যদি এই জীৱনটোৱে নাথাকে তেতিয়া কি কৰিবি? কপিল, মইতো মনৰ কথাটো ধৰিব পাৰিছোঁ। বৰগোহাঁই আৰু চাংকাউতি ছাৰৰ কথাটো এইটোক বৰ চিন্তাত পেলাইছে। এতিয়া সেইবোৰ কথা চিন্তা কৰিলে বাদ দে। আত্মসমৰ্পণ কৰি নিজৰ জীৱনটো বচোৱাৰ কথা চিন্তা কৰ। মোক অলপ ভাবিবলৈ সময় দে কপিল। ঠিক আছে ভাবিবি, ব'ল। পৃথিৱীৰ লেতেৰা বস্তুবোৰ ধুই নিয়াৰ কাৰণে যেনেকৈ এজাক বৰষুণ আহে, ঠিক তেনেকৈ তোমাৰ মনৰ শংকাবোৰ আঁতৰাৰ কাৰণে এজাক বৰষুণ আহিছে। মোক তুমি শাস্তি দিয়া। মই তোমাৰ অন্তৰত আঘাত দিছো। তোমাক মই বিশ্বাসঘাতকতা কৰিছো। চাওক বন্ধনা, নাকান্দিবা। তুমি কান্দিলে ঘৰৰ মানুহে কি বুলি ক'ব? হা, মই তোমাক প্ৰতাৰণা কৰিছো। এইবোৰ কথা মই তোমাৰ পৰা লুকাই ৰাখি মহাপাপ কৰিছো। মোক তুমি শাস্তি দিয়া প্ৰণৱ। তুমি সেইবোৰ কথা পাহৰি যোৱা। প্ৰণৱ, তুমি ভাবিছা এইবোৰ কথা শুনাৰ পিছত মই তোমাক তিৰস্কাৰ কৰিম? তুমি আমাৰ মাজত থকা এই মৰমৰ এনাজৰীডাল ইমান ঠুনুকা বুলি কিয় ভাবিছা? মোৰ ভুল হৈ গ'ল। মই জানিছিলো তুমি এদিন শুদ্ধ পথলৈ ঘূৰি আহিবা। তোমাৰ মাজত অনুশোচনা হ'ব। তুমি এতিয়া শুদ্ধ পথলৈ আহিছা। ইয়াতকৈ মোৰ আনন্দৰ কথা কি হ'ব পাৰে? এনেকৈ কি চাইছা? তোমাৰ অন্তৰখন ইমান বহল, ইমান এটা ডাঙৰ কথা জনাৰ পাছতো তুমি কথাবোৰ ইমান সহজভাৱে লৈছা। সেইবোৰ কথা এতিয়া বাদ দিয়া। এতিয়া চকু পানীখিনি মুচি এটা সুন্দৰ হাঁহি মাৰি দিয়া। কি হ'ল? কি চিন্তা কৰি আছা? চিমিৰ কথা চিন্তা কৰিছো। তুমি আজিৰ পৰা চিমিৰ কথা চিন্তা কৰিব নালাগে। মই দেউতা আৰু মাক সকলোখিনি বুজাই দিম। এতিয়া বুজি পালা মই কিয় চিমিৰ বিয়াত মত দিয়া নাছিলো? ৰঙিয়া আৰু নগাঁৱত স্থাপিত মাহিন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে। ইয়াত অভিনয়, নৃত্য পৰিচালনা, সংগীত, মূকাভিনয়, একশ্যন, স্ক্ৰিপ্ট ৰাইটিং, কলা নিৰ্দেশনা, কেমেৰা চলোৱা আদি প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা ৰবীন দাস, প্ৰযোজক পৰিচালক তথা পৰিচালন সঞ্চালক, মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562। মাহিন্দ্ৰী ড্ৰামা স্কুল, নগাঁও শাখা, কলংপাৰ, জেবি ৰোড, জিলা নগাঁও, অসম। তুমি আহিলা, বহা। মই জানিছিলো তুমি আহিবাই, কাৰণ তুমি মোক বহুত ভাল পোৱা। মোক নুচুবা। একেবাৰে গৰম হৈ থকা যেন পাওঁ। আজি মই তোমাৰ ইচ্ছাত ইয়ালৈ অহা নাই। আজি মই স্ব ইচ্ছাৰে ইয়ালৈ আহিছো। মই জানো বন্দনা, তুমি মোক বহুত ভাল পোৱা। তুমি ভুল ভাবিছা। মই তোমাক ঘৃণা কৰো, ভীষণ ঘৃণা। মিছা, তুমি মিছা কথা কৈছা। যদি তুমি মোক ঘৃণা কৰা তেতিয়াহ'লে তুমি মোৰ ওচৰলৈ কিয় আহিবা? তুমি কি ভাবিছিলা তুমি মোক সদায় চাবিতে পুতলাৰ দৰে নচুৱাই থাকিবা আৰু মই নাচি থাকিম?
এয়া কেতিয়াও হ'ব নোৱাৰে। তুমি এটা কথা পাহৰিছা বন্দনা, তোমাৰ চাবি বৰ্তমানে মোৰ হাততেই আছে। আজিৰ পৰা তাৰ কোনো মূল্য নাই। মই প্ৰণৱৰ আগত সকলো কথা খুলি কৈছো আৰু তেওঁ কথাবোৰ সহজভাৱে লৈছে। তেনেহলে তুমি মোৰ ওচৰলৈ কিয় আহিছা? মই যে কাৰোবাৰ বিবাহিতা স্ত্ৰী সেই কথাটো জনাৰ পিছতো তুমি আমাৰ সম্পৰ্কৰ কথা কৈ মোৰ দুৰ্বলতাৰ সুযোগ লৈছা। কিন্তু মই যে তোমাক ভাল পাওঁ বন্দনা। মইতো তোমাক ভাল নাপাওঁ। মই যিজন পৰাণক ভাল পাইছিলো সেইজন পৰাণ তুমি কেতিয়াও হ'ব নোৱাৰা। সেইজন পৰাণৰ কাহানী বাই মৃত্যু ঘটিল। আচলতে তুমি কাৰো ভাল পোৱাৰ যোগ্যই নহয়। বন্দনা নিশ্চয়বা শুনা, আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই। মই আহিছো। তুমিতো তোমাৰ বন্দনাজনীক বহুত ভাল পাইছিলা নহয়, কিন্তু তোমাৰ ইমান পৰিৱৰ্তন হল কেনেকৈ? বন্দনা তোমাক কথা এটা কওঁ, শুনিবানে? তুমি সেই আগৰ পৰান্দাজন হ'ব নোৱাৰানে? যাৰ অন্তৰত কেৱল ভাল পোৱাহে আছিল আৰু যিজনে কেৱল হানৰ দুখত চকু পানীহে ঢুকিছিল। এয়া মোৰ দুৰ্বলতা বুলি নাভাবিবা। তোমাৰ প্ৰতি মোৰ কৰ্তব্য থকা বুলি ভাবিহে মই তোমাক কথাটো কৈছো। বাদ দিয়া সংগঠনৰ কাম আৰু পাৰা যদি এজন সুন্দৰ নাগৰিকৰ দৰে জীৱনটো কটাবলৈ চেষ্টা কৰা। দেউতা কোন? তই আহিছ? দেউতা মই আহিছো। হেৰা চোৱা আহিছোন, ডাঙৰ বোপা আহিছে। মা তই আকৌ নাযাওঁ, তোমালোকক এৰি মই কলৈকো নাযাওঁ। মা মই তোমালোকক বহুত কষ্ট দিছো। আজি মোৰ ভুলৰ শুধৰণি হৈছে। তই সঁচাই কৈছনে? দেউতা মই আত্মসমৰ্পণ কৰিম। নিজকে পুলিচৰ হাতত গতাই দিম আৰু জীৱনৰ বাকী থকা সময়খিনি এজন সৎ নাগৰিকৰ দৰে পাৰ কৰিম। পালন কৰিম পুত্ৰৰ কৰ্তব্য। তোমালোকে মোক আশীৰ্বাদ কৰা দেউতা। তোৰ ওচৰত মোৰ কোনো ক্ষোভ নাই। মোৰ বাবে তোমালোকে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল। যিটো সময়ত মই ঘৰখনৰ দায়িত্ব ল'ব লাগিছিল সেইটো সময়ত মই গৈ সংগঠনত যোগ দিছিলোঁ। সেইকাৰণেই মই তোক বুজাইছিলো সেইবোৰ কৰিব নালাগে, সেইবোৰ ভাল কাম নহয়। কিন্তু দেখিলি এতিয়া ঘৰখনৰ কি অৱস্থা হ'ল। চিকিৎসাৰ অভাৱত তই তোৰ সৰু ভাইটিটোকো হেৰুৱাব লগাত পৰিলি। এই সকলোবোৰ দুখ মোৰেই দেউতা। একমাত্ৰ অভাৱৰ কাৰণে মই সংগঠনত যোগ দিছিলোঁ। ভাবিছিলোঁ ঘৰৰ সকলোৰ মুখলৈ মই হাঁহি ঘূৰাই আনিম। কিন্তু এতিয়া জানো দুখ কৰি কিবা লাভ হ'ব? এতিয়া মই বুজি পাইছো মোৰ সকলোবোৰ সিদ্ধান্ত ভুল আছিল। মই যদি ঘৰখনতে থাকি ঘৰৰ সকলো দায়িত্ব মোৰ পাতি ল'লোহেঁতেন তেতিয়াহ'লে আজি ঘৰখনৰ এই অৱস্থা নহ'লহেঁতেন আৰু ধনকো হেৰুৱাব লগা নহ'লহেঁতেন। সেইটোৰ নাম লৈ লৈয়ে চকু মুদিলে। মোক তোমালোকে ক্ষমা কৰি দিয়া মা। মই তোমালোকৰ ওচৰত জগৰীয়া। হ'ব দে, হ'ব। সেইবোৰ এতিয়া বাদ দে। এই সকলোবোৰ ভগৱানৰে মহিমা, বুজিছ? এই ঘৰৰ ল'ৰাটো ঘৰলৈ আহিছ যেতিয়া ইয়াতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে কচোন? এৰা ব'লা। আকৌ নমস্কাৰ প্ৰিয় দৰ্শক, জীৱন নৈৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাই আপোনালোকে কেনে পালে আৰু আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক। আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাব। আমাৰ ঠিকনা মাহিন্দ্ৰ ড্ৰামা স্কুল ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562।
প্ৰিয় দৰ্শক, অহা সপ্তাহত আপোনালোকক একেটা সময়ত একেটা বাৰত একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ। জীবন অপূৰ্ণতে হিয়াত ফুলনি
প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।